নমস্কাৰ জনালোঁ সকলোকে। কি খবৰ আপোনালোকৰ? মই ভালেই আছোঁ, আপোনালোকো নিশ্চয় ভালেই আছে। আজি দেওবাৰ কাৰণে ঘৰতেই দিনটো ইটো সিটো কাম কৰি ব্যস্ত হৈ থাকিবলগীয়া হ'ল। আৰু আজি কিবাকিবি কৰিলোঁ দিনত, সেইখিনিও ভিডিঅ' আপোনালোকৰ কাৰণে কৰি থৈছোঁ। আজি দিবলৈ অকণ সময় নহ'লে কাইলৈ দিম। আৰু এয়া দেখা পাইছেনে, ফটোবিলাক দেখি বা ভিডিঅ'বিলাক দেখি আপোনালোকে নিশ্চয় ধৰিব পাইছে মই হেঙুল থিয়েটাৰ চাবৰ কাৰণে আহিছোঁ। ৰিয়ান আৰু মা আহিছে, আৰু এজন দাদাক সকলোৱে চিনি পায়ে, কমল লোচন হয়। তেওঁ বহুবিলাক চিৰিয়েলত অভিনয় কৰিছে, আৰু তেওঁৰ অভিনয় আচলতে মই ইমান বেছিকৈ চোৱা নাই, কিন্তু আজি তেওঁক ইমান ওচৰৰ পৰা তেওঁৰ অভিনয় চাই সঁচাকৈ বহুত ভাল লাগিলে। আৰু ইমান গৰমতো তেওঁলোকে কিন্তু অভিনয় কোনো ফালৰ পৰা কম দেখিবলৈ পোৱা নগ'ল। আৰু দৰ্শকৰ হাততো সকলোৰে বিচনী, বাতৰি কাগজ যোনে যেনেকৈ পাৰে বিচি ইমান ধুনীয়াকৈ উপভোগ কৰিছে নাটকখন। ভাল লাগিলে। আজি চিলনী আছিলে নাটকখনৰ নাম, চিলনী। আৰু দাদাজনক চাওকচোন কি অৱস্থা হৈ গৈছে, ঘামে একেবাৰে জুপুৰি হৈ গৈছে। উপায় নাই, তেওঁলোকৰ কামেই যিহেতুকৈ সেইটো ধুনীয়াকৈ কৰিব লাগিবই। আৰু তেওঁ 100% দিছে। তেওঁ গোটেই থিয়েটাৰখনত যিসকলে অভিনয় কৰিছে সকলোৱে বহুত কষ্ট হৈছে গৰমৰ কাৰণে, তথাপিও কিন্তু তেওঁলোকৰ অভিনয় কোনো ফালৰ পৰাই বেয়া নালাগিলে চাই। আৰু আজিলৈ আহিলোঁ, আৰু সকলোকে ভিডিঅ'টো দিয়া অকণমান দেৰিয়ে হ'ল বাৰু, তথাপিও সকলোকে শুভৰাত্ৰি জনালোঁ। আজিলৈ আহিলোঁ।